দে নাচি দে নাচি দে নাচি দে অংগে তাত ৰসগোল্লা কিন্তু তাত ভিডিঅ' চিডিঅ' কৰিব ন লাজ লাগে ন এতিয়ালৈকে মানে এয়া আহি পাই পুৰা ইয়াৰ নাচনীক লৈ আহিলোগে কোন নাম বেকেটত গাহৰি লিখিব দেই এইটো আমাৰ এতিয়া স্পেচিয়েল বস্তু আহি গ'ল তাৰ কাৰণে এইটো মেইন এতিয়া এইটো ইয়াৰ ৰেচিপিটো কৈ দিওঁ ইয়াত কি কি আছে মছলা আছে ভিতৰতে দিম কি আহি যাওঁ লাইন 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 আৰু দুটা আছে দে এই লাহেকে একদম বঢ়িয়াকে কিয় হা হাঁহিব দেই হাঁহিব এতিয়া মানে বহুত দিন হৈ গ'ল কি বাইকখন চলোৱা নাছিলোঁ ভালকৈ বহুত দিন ওলাই মেলি যোৱা নাই ক'লৈকো আৰু ধোৱা নাছিলোঁ বহুত দিন বহুত লেতেৰা হৈ আছিলে ভালকৈ চলোৱা নাছিলোঁ মানে ক'তনো যাম টাইম নোপোৱা হৈ থাকিলোঁ গতিকে সেইটো কাৰণে চলোৱাও হোৱা নাছিলে বহুত দিন আৰু ধোৱাও হোৱা নাছিলে বহুত লেতেৰা হৈছিলে আজি ভাবিলোঁ বিহু বুলি বাইকখন ধুই দিওঁ আৰু অলপমান আজি ওলাই যাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব আৰু ক'ত গৈ আছোঁ কি ক'বলৈ গৈ আছোঁ আজি বাইক চাইক ধোৱা হৈ গ'ল আৰু মানে কি হ'ল ঘৰতে ধোৱা কাৰণটো এটাই যে বাইকখন মানে নিজে ধুই যিটো ছেটিছফেকশ্যন পাওঁ মানে সেইটো মানে এই কাৰো ওচৰত ধুলে মানে ইমান এটা ছেটিছফেকশ্যন নাপাওঁ তো গতিকে ভাবিলোঁ কি ঘৰতে ধুই লওঁ বাইক আৰু মানে এতিয়া অলপমান গা চা ধুই পিনে ৰেডি হৈ মেলি এতিয়া যাম মানে এফালে যাই থাকোঁ আপোনালোকে গম পাম ক'ত যাওঁ মানে ক'ত যাম মানে গম পাব মানে কৈ দিওঁ আৰু ক'ত যাম মানে প্ৰথম যাম এতিয়া বাহঁতৰ ঘৰত মানে বাহঁতৰ ঘৰত নাযাম চাগে হয়তো যদি ভিনি আগবাঢ়ি আহে তেন্তে মই আধা বাটতে ঘূৰি আহি মানে অলপমান বস্তু বজাৰ কৰি দিব লগা আছে ভিনি টাইম নাই বোলে তো গতিকে অলপমান বস্তু বজাৰ কৰি দিমগৈ বস্তু বজাৰ কৰি দি মেলি মানে আৰু গাড়ীখন লাগে বোলে গাড়ীখন দি থৈ আহিম ভিনিক কিবা কামত গাড়ীখন দৰকাৰ হৈছে বোলে তো গতিকে ভাবিছোঁ গাড়ীখন দি থৈ আহিম আৰু গাড়ীখন দিয়াৰ পিছত আহিম ঘৰত অহাৰ পিছত আকৌ যাম মানে আজি সুৰজৰ বাৰ্থডে নমস্কাৰ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু মৰম যাচিলোঁ আশা কৰোঁ মানে আগন্তুক মানে নতুন বৰ্ষতো আপোনালোক সকলোৱে পৰিয়ালবৰ্গ সকলোৱে মানে ভালে যাওক আৰু মানে এতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া ডিচিশ্যন ল'ব পৰা নাই মানে প্ৰথম মই এতিয়া গাড়ীখন দি আহোঁ নে এনেকৈ গৈ মানে সুৰজৰ পৰা আহি তাৰপিছত গাড়ীখন দিওঁ মানে মই ভাবি পোৱা নাই এতিয়া মানে ফাইনেলি ডিচিশ্যন ল'লোঁ মানে কি প্ৰথমতে বস্তুখিনি দি থৈ আহোঁগৈ নহ'লে মানে মোৰ বহুত মানে নিজৰে মানে ফ্ৰী নহ'ম মানে বস্তুখিনি যদি লৈ গুচি যাওঁ তেতিয়া ফ্ৰী নহ'ম সেইখিনি মানে কৌশিকৰ লগতো পাতিলোঁ কি ক'লে মানে বস্তুখিনি দি থৈ আহোঁ ব'ল আগত দি থৈ আহোঁ তাৰপিছতে আমি যাম বুলি ক'লে তো ভাবিলোঁ এতিয়া মানে প্ৰথম দি থৈ আহোঁ তাৰপিছতে যাম মানে গাড়ী চাড়ী চব দি থৈ আহোঁ আৰু মানে বস্তু অলপ আছে পিছফালে এইখিনি মানে মোৰ দোকানৰ বস্তু এটা মানে ডেলিভাৰী এটা আছে চ' ডেলিভাৰীটো দি মানে দৈ লৈ লোৱা হৈ গ'ল আৰু কিবা কিবি মিঠাই চিঠাই নিবলৈ কৈ আছে আৰু এতিয়া দৈটো লৈ পিনে মানে আকৌ এতিয়া কৌশিকক লৈ ল'ম কৌশিকক লোৱাৰ পিছতহে মানে মিঠাই চিঠাই লৈ মেলি ডাইৰেক্ট যাম আৰু বাহঁতৰ ঘৰত দৈয়ে কৌশিক চিনত আহি গ'ল এইটো এই বেটা হাঁহি দেখো উচকা এই ৰুক নাচি দে নাচি দে পিছফালে বহুত বস্তু চব গাড়ী আছে দি থৈ আহিম ৰঙালী বিহুৰ শুভেচ্ছা জনালো সকলোকে এইটো লোৱা দৈটো লৈ ল হাতত চেনেলত আহিছো চেনেলতটো চব তই প্ৰথম নিব চেনেলত হয় তো গাইছ এয়া ঘৰৰ পৰা ওলাই দিলোঁ আৰু এতিয়া আমি এফালে গৈ আছোঁ বহুমাৰলৈকে যাম নে ক'লৈকে যাম বাইক থৈ আহিমগৈ জেগাত ডাইৰেক্ট জেগালৈকে যাম তাৰপিছত এতিয়া কি কৰা হ'ব এতিয়া বাইক লৈ যোৱা হ'ব নে এতিয়া কি কৰিম সেইটো এতিয়া কি কৰোঁ এইটো ভাবিবই পৰা নাই মানে এতিয়ালৈকে ডিচিশ্যন ল'ব পৰা নাই মানে যদি ঘৰৰ পৰা আনিব যাওঁ আকৌ বহুত দেৰি হৈ যাব সেইটোৱে একো ভাবিব পৰা নাই চ' সেইটো আমি এতিয়াও মানে ডিচিশ্যন ল'ব পৰা নাই গৈ লওঁ ন থৈ লওঁগৈ তাৰপিছত ডিচিশ্যন ল'ম আৰু গৈ থৈ টাউনলৈ আহি লওঁ তাৰপিছত ল'ম ডিচিশ্যনটো ল'মগৈ তাত ৰসগোল্লা কিন্তু তাত ভিডিঅ' চিডিঅ' কৰিব নোৱাৰোঁ লাজ লাগে ন এতিয়ালৈকে মানে প্ৰথমটো পাছত বনাম য'তে ত'তে যোৱা লৈ আহেগৈ তুমি মই এটা বহি আছোঁ বস্তুগাল আছেতো এই চাওক মই গা কি লৈ আছোঁ এইবিলাক ই গৈ আছে দৌৰি গৈছে এইটো আহি গ'ল দৌৰি আহিছে দৌৰি গৈছে আৰু এতিয়া ৰখাৰখি নাই ৰখাৰখি আছে ক'ত যোৱা গুটকা এটা লৈ আহা তেতিয়া ৰখাৰখি আগতীয়াকে ক'ব লাগে আগতে ক'বলৈ নাই তুমি ফোন নিছা না গ্লাছ খুলি এইকাল মোৰ পৰা এনেকৈ বহাই দিছে এতিয়া মানে চব বজাৰ চজাৰ কৰা হৈ গ'ল আৰু এতিয়া ডাইৰেক্ট গৈ থাকিম আৰু ডাইৰেক্ট মানে এতিয়া গৈ থাকিম আৰু ডাইৰেক্ট বাহঁতৰ ঘৰত মানে প্ৰথম বস্তুখিনি ডেলিভাৰী দিলোঁ তাৰপিছতে বাহঁতৰ ঘৰত যাম গাড়ী চাড়ী দিম আৰু ইয়াক এতিয়া ৰিচিপ্ট বনাব দি আছোঁ গাড়ীতে লিখিব দি আছোঁ আৰু সময় নাপালোঁ মানে দোকান চোকান খোলা নাই যে বেছি বহীখন লৈ আহিছোঁ এতিয়া গাড়ীতে বনাব দি আছোঁ কিমান কি হয়
নাচনীক লৈ আহিলোগৈ আৰু এতিয়া গৈ আছোঁ সিহঁতৰ ঘৰলৈ লৈ আহিলোঁ মানে আগতীয়াকৈ ঘৰত সোমোৱাই নাই ইয়াক বাহিৰে বাহিৰে গৈ লৈ আহিলোগৈ তো এতিয়া গৈ সিহঁতৰ ঘৰত সোমাম আৰু ওলাম আৰু বিহু মাৰি কেনেকুৱা পালি হা কেনেকুৱা পালি এতিয়া বাহঁতৰ পৰা ওলাই অহা হৈ গ'ল আৰু নেদেখালোঁ ওলাই অহাটো মানে তাত কি কৰিলোঁ কিবা কিবি চাহ তাহ খাই মেলি আহিলোঁ আৰু এতিয়া মানে ডিচিশ্যন ল'লোঁ কি ফাইনেলি এতিয়া বাইক লৈ গুচি যাম বাইক লৈ মানে আকৌ ঘৰলৈ মোৰ বাইক নানোগৈ অথনি কোৱা হৈছিলে মুখখন লৈ যাম কিন্তু এতিয়া নানোগৈ মানে এই ভিনি ভাগৰ এখন বাইকে লৈ যাম মানে এই কিমান কিলোমিটাৰ আহিলোঁ আমি 10 কিলোমিটাৰমান আহিছিলোঁ হাত বিষালে হেণ্ডেলডাল বেকা পুষ্পা হৈ চলাই আহিবলগীয়া আছে যে হাতখন বিষালে কিনে এতিয়া ৰৈ যাব লাগিব মানে এতিয়া মানে আকৌ ঘৰত টাউনৰ পৰা ঘৰত 10 কিলোমিটাৰ গৈ বাইকখন আনি আকৌ 20 কিলোমিটাৰ এফালে যোৱাটো মানে বহুত টাইম গুচি যাব সেইকাৰণে মানে এনেকৈ ৰৈ যাম জগালে চেঞ্জ কৰি গৈ থাকিম এনেকৈ ডাইৰেক্ট যামগৈ মানে এতিয়া গৈ কেকটো ল'মগৈ আৰু মানে এটা কথা এতিয়া মানে আমি অকল মই যোৱা কথা আছিলে প্ৰথম কিন্তু এতিয়া মানে আৰু দুটামান মানে এড হৈ গ'ল মানে ছাৰপ্ৰাইজ মানে সহজে গম নাপায় সি যে সিহঁতি গৈ আছে বুলি সি সহজে অকল জানে অকল ৰমেন মই আৰু ই কৌশিক গৈ আছোঁ বুলি কিন্তু এতিয়া জীৱন অলোকেশ আৰু দীপাঞ্জলতো যাব মানে আৰু ৰাজদীপ যাব মানে গোটেইকেইটা ছাৰপ্ৰাইজ দিমগৈ তাক কেক চেক লৈ মেলি এতিয়া কেকটো ল'মগৈ গৈ আপোনালোকে চাই থাকক প্ৰথম এতিয়া ডাইৰেক্ট গৈ কেকটো লৈ আছোঁ কেকৰ জেগাত পাই আছোঁ এতিয়া ভাবিছোঁ এই কেকটো লৈ লওঁ ইয়াতে 7mm তো গাহৰি দিগন্ত বেকেট গাহৰি দিগন্ত বেকেটত গাহৰি লিখিব দেই অঁ এতিয়া কেক চেক লোৱা হৈ গ'ল কেক আৰু এতিয়া গৈ আছোঁ এতিয়া ছাৰপ্ৰাইজ মানে দিগন্ত উই আৰ কামিং আৰু এতিয়া যাম আকৌ আমাৰ ডিচিশ্যন চেঞ্জ এতিয়া আকৌ গাড়ী লৈ যাম বোলে যিহে আৰু মানে ব্ৰেক চেক নাই মৰি থকাতকৈ গাড়ীখন এতিয়া এয়া গাড়ী লৈ যাম আকৌ এতিয়া মানে ডাইৰেক্ট আহি গাড়ীত বহি ল'লোঁ আৰু এতিয়া গৈ থাকোঁ ক'ত গ'ল টঙালীখন লৈ যে লৈছিলোঁ তাৰ কাৰণে গিফ্টৰ কাৰণে আমাৰ কাৰণে গিফ্ট হয় বিহু বুলি আৰু লগতে মানে তাৰ বাৰ্থডে বুলি এখন টঙালী লৈ লৈছোঁ তালৈ গিফ্ট যিহেতু তাৰ বাৰ্থডেটো বিহুতে পৰিছে ইয়াতকৈ ভাল গিফ্ট কি হ'ব পাৰে সেইটোৱে এখন টঙালী লৈ লৈছোঁ আৰু কেক চেকটো লোৱা হৈ গ'ল টঙালীখন মানে এখন লৈ লৈছোঁ তাৰ কাৰণে দিমগৈ আপোনালোকে চাব ডাইৰেক্ট ল'মগৈ ৰমেন মানে ৰৈ আছে তাত ঘৰৰ ওচৰত ৰৈ আছে তাক উঠাম আৰু ৰাজদীপ যাব চাগে ৰাজদীপ আমাৰ লগত যায় নে সি বাইক লৈ যায় নাজানো আৰু ফোন কৰিম তাক কি হয় তাৰপিছত ডাইৰেক্ট গৈ লগ পাই আছোঁ তোমালোকক বগী নদীতো ৰৈ আছে 3টা উঠনি এবাৰ ৰৈ আছে ফোন কৰি থাকে সিহঁতৰ আমনি লাগি গৈছে আমাৰ ইয়াহে প্ৰব্লেম মানে বাইকৰ প্ৰব্লেম দিলে তাৰপিছত এবাৰ গাড়ী এবাৰ এনেকুৱা হৈ আছে মানে দিনটো মানে আৰু ব্লগটো পূৰা উল্টা পুল্টা হৈ গ'ল আপোনালোকে চাই কি পালে নাজানো আৰু দেই পূৰা উল্টা পুল্টা হৈ গ'ল খেলি মেলি মানে খিচিৰি হৈ থাকিল খিচিৰি ব্লগ হৈ থাকিলে আজি এয়া দণ্ডা আহি গ'ল হে ব্ৰ শুনাই নাই কলা কেক আছে দেই এয়া ৰমেন ডন আহি গ'ল তই কি আনিছে গিফ্ট কি আনিছে তাৰ কাৰণে আমি টঙালী লৈ আহিছোঁ আমি দেখিছা না গিফ্টৰ কাৰণে তই কি আকৌ বিহু বুলি তই কি আনিছ গামোচা লৈ যা ঘৰ দা মৰম অকণমান দিম ৰমেনক লোৱা হৈ গ'ল এতিয়া ডাইৰেক্ট গৈ মইনাপা ৰখিমগৈ মইনাপা হেৰি যায় নাযায় কি কয় ৰাতিত যায় নাযায় নাজানো আৰু সি চাগে বাইক লৈ যাব পাৰে ঠিক নাই ৰাইডাৰ বয় এইবিলাক চাই আহি গ'ল হাই এটা কৈ দিয়া বঢ়িয়া ৰৈ এঘণ্টামান ৰখালে আমাক তোক গিফ্ট দিয়া নাই এখন সহজলৈ গিফ্ট আনিছে এখন তোলে অনা নাই তই কেলে এখন হাইয়া কৰি দিব বহুত মৰমৰ আনিছিলো তালৈ বহুত ধন্যবাদ ফিল আপ কৰা হ'ব ফিল আপ কৰাৰ পিছত ডাইৰেক্ট গমেই নাপায় ন ক'ত গৈ আছো কি কথা সুৰজ ছাৰপ্ৰাইজ হ'ব সুৰজক ছাৰপ্ৰাইজ দিয়া হ'ব সিহঁতৰ সেই পাহাৰৰ এফালে যাম চাগে পাহাৰৰ এফালে ভাল নালাগিব ন সদায় A few moments later. এইটো আমাৰ এতিয়া স্পেচিয়েল বস্তু আহি গ'ল তাৰ কাৰণে এইটো মেইন এতিয়া এইটো মেইন LSD হেপী বিহু এনেকৈ দিওঁ হেপী বিহু লগেছ হেপী বিহু
দীপাঞ্জলি এইটো মেইন মানুহ এইটো মেইন মানুহ চবৰ বাৰ্থডে আহিলে এই বস্তুটো মানে মেইন আমাৰ দীপাঞ্জলিয়ে বনাই আৰু এইফালে হাতত কি ডিম হয় ন ডিম এতিয়া এই ৰাইজ চব গোট খালে এতিয়া ইয়াৰ পৰা যাম আৰু আমি এতিয়া ইয়াৰ পৰা ওলাই দিম আৰু এতিয়া দীপাঞ্জলি ৰেচিপিটো কৈ দিওঁ ইয়াত কি কি আছে মছলা আছে ৰেড চিলি তাৰপিছত আৰু তোমাৰ কলগেট আছে গোবৰ অলপ আছে ৰেড চিলি কেই পেকেট হালধি আছে ৰেড চিলি নালাগে নালাগে ৰেড চিলি এপেকেট আৰু পানী ইমান গ'ল আজি গৰমত সি পাই যাব চাটটো মজা লাগিব এইফালে অকণমান দে চকু নুফুটিলেতো অলপ দে চলিউশ্যন নহয় শুনিলো দূৰণিত কুলি কেতেকীয়ে জুৰিছে বহাগৰ গান উজনি নামনি ৰঙতে নাচিছে এতিয়া পালোহি ফাইনেলি সিহঁতৰ ঘৰ এইকেইটা এইফালৰ পৰা আহি ৰৈ আছে এতিয়া LSD মিছন আলহী আছে যোন ঘৰ আলহী মতলব নাই আমাক আমি নিজৰ কাম কৰিম পালোহি সিহঁতৰ ঘৰ বাপেক আছে বাপেক তো হাল্লা গোল্লাটো অকণ কম কৰিব লাগিব আহি পালোহি আৰু এতিয়া কিয় টনাটনি হৈছে আমাৰ এতিয়া LSD ওলাব উলিওৱা ভাইটি এটা চবে ভগাই লোৱা তোমালোকে মই ল'লো দেই LSD ক'ত LSD ফুটা কৰ পিক কিয় আঁতৰপৰা মানে কাম চলিব ভিতৰতে দিম কি আহি যাওঁ লাইন হেপী বাৰ্থডে ব্ৰ কিয় কাপোৰ চেঞ্জ কৰ পাতি দে লাহেকে তই বেছি হেৰি কৰিলে হেৰি কৰ না এতিয়া LSD মিছন LSD পাতি দে লাহেকে বহি দে বহি দিয়ক অঁ বঢ়িয়া পিঠি লাগে অঁ বঢ়িয়া ভালকে পিঠিত বঢ়িয়া মুখত এই মুখত কৌশিক ভাইটি তোমাৰ চকু আছে নি হা কি পৰিলে ঐ পাপাই সুধিছে কি পৰিলে সুধিছে আৰু দুটা আছে দেই এই লাহেকে একদম বঢ়িয়াকে আজি বহাগৰ বিহু দেই হেপী বিহু ৰ'বা বাৰ্থডে গিফ্টটো আগত ল'লো হেপী বাৰ্থডে দেই আমাৰ কৌশিকা মোৰ ফালৰ কৌশিক দি দিছো হেপী বাৰ্থডে কি গিফ্ট নহয় এইটো গিফ্ট নহয় কি মৰমত তোৰ কাৰণে টঙালীখন আনি দিছো তই গিফ্ট নহয় বোল कैसा लगा मेरा मजाक যি নহয় আৰে আমিতো আনি দিছো ন আৰে মৰমত আনি দিছো আমি এইটো টঙালী গম পাওঁ আৰে গিফ্টে ন সেইটো তোৰে বস্তুটো তোৰে আমি আনি দিছো ন তোক We sing happy birthday to you and may all your dreams come true. Happy birthday. This is your birthday song. Celebration all night long. May all লগতে খাব নাই পোৱা নি হেলেপে আছে ভাল নাহিলে হেলেপে আছে নাই কেক নাবাজিলে চাওঁ মোৰ ফালৰ পৰা অলপ অলপ দিছো বাইদেউ মোৰ ফালৰ পৰা অলপ খাওক খোৱা বোৱা হৈ গ'ল আৰু ইয়াৰ পৰা ওলাই দিওঁ বুলি ভাবিছে এইফালে ৰাজদীপে ইয়াত এই ট্ৰেক্টৰ ড্ৰাইভাৰ হৈ গ'ল ট্ৰেক্টৰ ড্ৰাইভাৰ কি উঠ এতিয়া যাওঁগে বুলি ভাবিছো খাই বৈ হৈ গ'ল চৌজো যাই গ'ল আজি ৰাতি বিহু মোৱা হ'ব নেকি এয়া ওলাই দিওঁ আৰু ইয়াৰ পৰা দেই আজি বাবা
হেলমেট ক'ত হেলমেট ক'ত হা বেছি যে হেৰি কৰিছে হা কিয় হা হাঁহিব যদি হাঁহিব পইচা দে পইচা মানে কি কৰে দেই বোপাই পইচাটো বোপাই গিফ্ট দিয়ে এই একো তোমাৰ পইচা লৈ গিফ্ট দিয়া নাই পইচা দে মোৰ বস্তু মোকে গিফ্ট দিয়ে পইচা দে কেকৰ পইচা দে কেকৰ পইচা দে তই কাটিছিলি দে খাবও নাপালো আহিলো মেলিলো এতিয়া সিহঁতে বোলে স্পেচিয়েলকৈ আকৌ এটা বেলেগ কিবা খাবলৈ যায় এইফালে যায় মানে বেলেগ কিবা মানে ক'ৰবাত আকৌ কিবা কৰিবলৈ যায় আৰু মই ভাবিছোঁ মই ইয়াৰ পৰা যাম ৰুটি মাংস খাই কেনে মই মানে এতিয়া ইয়াৰ পৰা যাওঁগৈ মোৰ ফাৰ্ম আছে গতিকে দেৰি হৈ আছে মানে ফাৰ্মত এইফালে এইখিনি অকণ মই ইয়াত পেট পূজা কৰি থাকিলে সেইফালে ব্ৰইলাৰ পোৱালি শুকাই যাব সেইটো কাৰণে মই এতিয়া যাওঁগৈ বুলি ভাবিছোঁ এতিয়া মানে মই চৌধৰ বাইকখন লৈ গুচি যাওঁ আৰু সিহঁতি মানে গাড়ীত আহি দিব খাব লাগে কওক মানে কি হয় দেই মোৰ কাৰণে আনিছে কেকটো কিন্তু মোবাইল পইচা কি খুজিছে দিলি তই কি দিলি একো নোখালি খুচুৰা নাই কাৰণে আছে পইচা দিব পইতা ভাত খোৱালে সেইটো কাৰণে আপোনালোকক ভিডিঅ' দেখাবলৈ বেয়া বুলি পইতা ভাত খুৱাই আছো ছাগলী খুৱাই আছো মাছ খুৱাই আছো দেখিছ আৰু এতিয়া যাওঁগৈ মানে এতিয়া মই ইয়াতে ভিডিঅ'টো সামৰণি হোৱা বুলি ভাবিছোঁ মানে তই কাইলৈ বিহু খাব যাবি আমাৰ ঘৰত কিমান বিহু খাব যাবি এনেই কেমেৰাখন মাতি ধৰিছোন দে ডাইৰেক্টকে মাত ধৰে আজিলৈকেতো মতা নাই হ'ব মাতিম কেমেৰাটো অফ কৰি লওঁ তেতিয়াহ'লে তাৰপিছত মাতিম ভিডিঅ'টো মানে ইয়াতে সামৰণি হোৱা বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব